Hello everyone, welcome to my YouTube channel. বৰ্তমান মই আছো লখিমপুৰৰ ঘৰত আৰু মই এতিয়া যাম পূজা চাবৰ বাবে। গতিকে আপোনালোকে চাই যাব যে লখিমপুৰত কেনে ধৰণে আসলতে দুৰ্গা পূজা আয়োজন কৰা হয় আৰু বহুত দিনৰ মূৰত আসলতে আমাৰ নকাৰিত মোৰ ঘৰ আসলতে নকাৰিত হয় আৰু আমাৰ ঘৰৰ ওচৰত আসলতে পূজা আয়োজন কৰিছে বহুত বছৰৰ পাছত। গতিকে বহুত এক্সাইটেড হৈ আছে চাবৰ যাবৰ বাবে। গতিকে আপোনালোকক দেখুৱাই যাম কেনে ধৰণে মই আসলে লখিমপুৰৰ পূজাসমূহ চালোঁ আৰু ক'ত ক'ত কি কৰিলোঁ সকলোবোৰ দেখা পাব এইটো ব্লগত। গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে, স্কিপ নকৰিব, এণ্ডলৈকে চাব আৰু যিসকল নতুন যিসকলে প্ৰথমবাৰৰ বাবে মোক চাই আছে তেখেতলোকে প্লিজ লাইক কমেণ্ট কৰাৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ঢাক বাজা কাশর বাজা উলু দে আর শাখ বাজা বছর পরে আবার এলো মাঝে পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে তো বৰ্তমান আমি আছো নকাৰিৰ পূজাত আৰু ইয়াত দেখিছে আপোনালোকে বহুত বেছি ভিৰ ইয়াতে, তথাপিও দেখুৱাবলৈ চেষ্টা কৰি যাম আমি। আৰু আমি এতিয়া সোমাই যাম নকাৰি পূজা মণ্ডপৰ ভিতৰলৈ। বহুত বছৰৰ পাছত আচলতে নকাৰি এনেধৰণে পূজা পাতিছে, গতিকে ভাল লাগিছে কাৰণ নিজৰ ঘৰৰ ওচৰতে। আৰু এয়া আপোনালোকে দেখিছে ইমান ধুনীয়াকৈ আচলতে ইয়াত ডেক'ৰেশ্যন কৰিছে ভিতৰখিনি, চ' খুবেই এটা ভাল লাগিছে ভিতৰত আহি। আৰু এতিয়া আমি খাম খিচিৰি, ইয়াত এনেকৈ খিচিৰি দি আছে। আমি খাই আছোঁ খিচিৰি। নকাৰি দুৰ্গা পূজাৰ আচলতে এয়া বিশেষ আকৰ্ষণ। ইয়াত আচলতে এনেকৈ একদম ডেন্স পাৰফৰ্মেঞ্চ হৈ থাকে, আগতেও চাইছোঁ আৰু এইবাৰ বহুত দিনৰ মূৰত আচলতে দেখা পাইছোঁ। বৰ্তমান পূজা চালোঁ নকাৰিৰ আৰু এতিয়া আমি গৈ আছোঁ গোপীনগৰ কলনীৰ পূজা চাবৰ বাবে। গতিকে নকাৰিৰ ৰাস্তাটোত গোটেই ৰাস্তাতে লাইটিং এনেদৰে লগাইছে আৰু তাতো কেনেধৰণৰ ডেক'ৰেশ্যন কৰিছে আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গতিকে চাই থাকক ব্লগটো এণ্ডলৈকে। এতিয়া আমি আহি পালোঁহি গোপীনগৰ কলনী আৰু ইয়াত আহি আচলতে আমি দেখিলোঁ যে ইয়াত সন্ধিয়াৰ আৰতি হৈ আছে। এতিয়া আমি আহি পালোঁ আচলতে লখিমপুৰৰ শিৱ মন্দিৰ আৰু এইবাৰ আচলতে শুনিছোঁ শিৱ মন্দিৰত আচলতে বহুত ধুনীয়াকৈ পূজাখন পাতিছে বুলি, সেইকাৰণে আমিও একদম দূৰ হ'লেও আহি গ'লোঁ আৰু চাবৰ কাৰণে পূজা। শিৱ মন্দিৰত দেখিছে ইয়াত ধুনীয়াকৈ একদম বলেৰে আচলতে ওপৰত ডেক'ৰেশ্যন কৰিছে। নবমীতে ভোগ প্রসাদ, দশমীতে মন বিষাদ, বিসর্জনের সময় এলে কাছে পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে শারদিয়ায় খুশিতে মন নাচে। এলো 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 মা দুর্গা মা, আরে এলো 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 মা দুর্গা মা। বলো দুর্গা মাই কি, বলো দুর্গা মাই কি।
খাব লৈছোঁ ক্ষীৰ আৰু বহুত বেছি টেষ্টি হয়নে চব খোৱাত বিজি শিৱ মন্দিৰৰ পূজাখন আমি চালোঁ আৰু এতিয়া আমি গৈ আছোঁ লখিমপুৰ টাউনৰ মাজলৈ আৰু ইয়াত আৰু এখন আচলতে পূজা হৈ আছে ইয়াতে সেইখনো দেখুৱাম আপোনালোকে চাই থাকক ভিডিঅ'টো সোমাওঁ নাই আইচক্ৰীম লৈ লওঁ আইচক্ৰীম খাব কি আছে আইচক্ৰীম অঁ কি খবৰ আমি আইচক্ৰীম ল'লোঁ এতিয়া আইচক্ৰীম খাই আছোঁ বহুত বেছি গৰম যিহেতু তাৰপিছতে পূজা মণ্ডপত পূজা চাম এতিয়া আমি আছোঁহি পঞ্চনল দেৱালয় যি আমাৰ লখিমপুৰ আচলতে বহুত মনা যায় আৰু আমি সৰুৰ পৰা ইয়াতে পূজাত চাকি দিবৰ বাবে আহোঁহে আৰু আজিও যিহেতু আমি ৰাতি আহিছোঁ আৰু এইবাৰ তেনেকৈ ৰাতিপুৱা অহা নহ'ল গতিকে ইয়াতো এগছ চাকি দি থৈ যাওঁ আৰু এতিয়া আমি আছোঁ কেবিনেটৰ পূজাত আৰু এই আপোনালোকে দেখিছে ইমান ধুনীয়াকৈ আচলতে সিংহ এটা বনাইছে বহুত ধুনীয়াকৈ আচলতে ইয়াত বনাইছে আৰু ওচৰতে আচলতে ইয়াত হৰিনাম চলি আছে গতিকে খুব ভাল লাগিছে এটা খুব সুন্দৰ পৰিৱেশ লখিমপুৰত আচলতে ধুনীয়া পুচকা আছে নতুন দোকান এখন খুলিছে গতিকে ইয়াত আপোনালোকে আহি পুচকা খাব পাৰে কেনেকুৱা